কেনেকৈ সগুন বিলাতে মাংস টানি টানি মন্দিৰৰ ধৰ্মটো একেবাৰে কলুষিত কৰি পেলাইছে। মোৰ কথা বাইদেউ মন পাৰি মোৰ কথা বাইদেউ মন মহারাজ ভগবানকে চিন্তা করার বাহিরে আমার আরো অন্য উপায় নাই। দেখো এই অমঙ্গলে খন্দা বলবাবে মহাযজ্ঞ করা তো ভালো হব মহারাজ। মহারাজ এই বিপদের সময়ের মধ্যে আমি কাউকে যজ্ঞ আরম্ভ করিনি আৰু এই যজ্ঞলৈ আহিবই বা খুব মন দিব। মহারাজৰে জয় হওক, মহারাজৰে জয় হওক। কোনা কোনা লোকে দেখাতে সুন্দর ব্রাহ্মণ শ্রেণী হয়মান এই আসন গ্রহণ করে আমাকে কৃতার্থ করবে। আসন গ্রহণ কৰিবলৈ আমার সময় বৰ লাগল মহারাজ। আমি বৰ বিদ্যমান কৰিছো মহারাজ, আমাক ৰক্ষা কৰিব পাৰিব সেইকাৰণে আমি আপোনাৰ ওচৰলৈ মই একেই বুঝব পৰা নাই। চাৰিওফালে বিপদৰ আগ জাপি দেখি মই বৰ দিশহাৰা হৈ পৰিছো দিনৰ মই বৰ দিশহাৰা হৈ পৰিছো মহারাজ পৃথিবীর মহাপ্রলয়ের সূচনা হয়েছে। তার ফলস্বরূপে মারি মরা অকাল দুর্ভিক্ষয় দেখা দিছে। প্রজা সকলের মাজত অলপ শান্তি নোহোৱা হৈছে। এই দৃশ্য ময়ো অহৰ্নিশে দেখিবলৈ পাইছো যুৱৰে। প্ৰজাসকলৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছো যুৱ। সেই হেতুকে মই ঋষি মুনি মাত্ৰানি যজ্ঞ আৰম্ভ কৰিম বুলি ভাবিছো। কিন্তু মহারাজ মহাযজ্ঞ আরম্ভ কৰিব খুঁজতে লাগিল নহয় খেলিমেলি। জল দেৱতাই হুংকাৰ কৰি কৰিব এটা বস্তুৰে দান দিব পাৰিলে যজ্ঞ সমাপ্ত কৰিব পাৰোঁ। সেয়েহে আমি আপোনাৰ ওচৰলৈ আহিলোঁ মহাৰাজ। মই বৰে অসহ্য হৈ পৰিছো। জল দেৱতাৰ গানৰ কথা শুনি আমাৰ গাৰ নোম ডাল ডাল হৈ থিয়ৰি উঠিল। মহাযজ্ঞৰ কথা পিছে বাৰেই দিছিল। পিছে ৰৈগত্য দিছে বৰ ব্যক্ত কৰক আপোনালোকৰ মনৰ কামনা। জল দেৱতাই হুংকাৰ কৰি কৰিব সত্যকে ৰজাইহে এই দান কৰিব পাৰি। সেইবাবে আমি আপোনাৰ ওচৰলৈ আহিলোঁ মহাৰাজ। আমার এই রাজ্য মঙ্গলের ভাবে আপনাকে যজ্ঞ আরম্ভ করব। গতিকে রাজ্যধানে অসহ্য বিভূতি যিহকেই লাগে তাকে মই মুক্ত হস্তে কৰিম প্ৰদানে। আৰু লাগে যদি মই নিজ প্ৰাণকো দিম বিকল্প। আমি জানো মহারাজ আপুনি পৃথিৱীৰ ভিতৰত এজন ধনী জ্ঞান পুৰুষ। আপুনি ধন কৰ্তব্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈকো সংখ্যা বুজিব পাৰে। কিন্তু আমি যি দান বিচাৰি ইয়াৰ একো নকৰে। সেয়েহে মহাৰাজ ব্যক্ত কৰক আপোনালোকৰ মনৰ কামনা। মহাৰাজ দান দিয়াৰ আগতে আপুনি কিন্তু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মহাৰাজ প্ৰতিজ্ঞাবদ্ধ। মহারাজ
মহারাজ মোৰ বোধেৰে আপুনি ভাবি চিন্তি চাইহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে দেশৰ এই অমংগলৰ সময়ত আপুনি যদি ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ নহয় তেন্তে বিপদত পৰি হাহাকাৰে কৰি ফুৰিব লাগিব মহাৰাজ হাহাকাৰে কৰি ফুৰিব লাগিব নহয় নহয় মন্ত্ৰী ৰাজ্যৰ এই অমংগলৰ মুহূৰ্ততে ঋষি মুনিসকলে যজ্ঞ আৰম্ভ কৰিম বুলি ভাবিছে এনেও সত্যবতকে দানী ৰজা বুলি নিযুক্ত কৰে তেনেস্থলতে ঋষি মুনিসকলক মই কেনেকৈ সেইদিনে কৈছো মহাৰাজ আপুনি আগ পিছ চাইহে অগ্ৰসৰ হওক গানৰ কথা শুনি মহাৰাজ একেবাৰে অস্থিৰ হৈ পৰিছে সেয়েহে হয়তো প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা নাই নিশাতে ইমান কৰে যুক্তি তৰ্ক কৰিলো বন্ধু আমি এতিয়া যাব পাৰোঁ নহয় নহয় নিজ ভয় সত্যব্ৰত ইমান দুৰ্বল ৰজা বুলি নাভাবিব সত্যতে অভুক্ত হৈ থকাৰ কাৰণে স্বয়ং নাৰায়ণে মোক এই জন্মদেৱে দিছিল উপহাৰ মই কোনো গানলৈ আৰু প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ তেন্তে প্ৰতিজ্ঞাবদ্ধ হওক যে কোনো কাৰণতে প্ৰতিজ্ঞাৰ পৰা বঞ্চিত মহাৰাজ মই আগতে কৈছো আপুনি ভাবি চিন্তি চাইহে অগ্ৰসৰ হওক মোৰ বোধে এইজন কোনো ব্ৰাহ্মণ নহয় লোকে এওঁলোক দুৰ্দান্ত অসুৰে আপোনাক বিপদত পেলাব বিচাৰিছে মহারাজ আদেশ করক এই মুহূর্ততে ইহাদকে বন্দী করে দাও মহারাজ মুখ সম্ভালি কথা কব বিদ্যামন্ত্রী মহারাজ আর কোনো ব্রাহ্মণ নহয় আমি অস্ত্র পরিচালনা করিব জানো তোমার দরে এজন বিদ্যামন্ত্রীয়ে আমাক বন্দী করে রাখিব নোৱাৰা মহারাজ ব্রাহ্মণ নহব হে নিজ মই ছন্দ সত্য বায়ু বৰুণ অগ্নি দেৱতাকে ভক্তি কৰি কৰিছো প্ৰতিজ্ঞা আপোনালোকে যিভাৱেই বিচাৰে তাকেই দিম মই দিলো স্বৰ্গৰ দেৱতা মত্যৰ মানৱ আৰু পাতালৰ পাখি ভয়ত পলাই আনকি মনৰ পশু পক্ষীও মাত মাতিবলৈ পাহৰি হয় মহাৰাজ এগৰাকী নাৰী আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে প্ৰতিজ্ঞা পালন কৰি আমাক দান দি অকপতে বিদায় দিয়ক তেহে ৰাজ্যৰ ৰজা প্ৰজা সকলোৰে মংগল হ'ব কিয় মুখে অথাই সাগৰতে ডুবাই মাৰিব এই অমংগলৰ মুহূৰ্ততে
রাজা রাজলক্ষ্মীকে রাজার ধর্মেশ্বরী রাজমাতা বই কি করে চলত দান করে ভিক্ষা নকরব এই ভিক্ষা নকরব কিছু বলে মূল রাজ্যরে ধন ধন ও সত্য বিভূতি কি হবেই লাগে তাকেই বলে মুক্ত হস্তে করেন আমার হবে মোর মুকুল পরা রাজলক্ষ্মীকে কাহিলই নজাবো দিতে বলে মোর মুকুল পরা রাজলক্ষ্মীকে কিছু পরে মোর মুকুল পরা রাজলক্ষ্মী কাহিলই যদি পারে প্রতিজ্ঞা রক্ষা করো আর যদি নয় আমার বিদায় দিও না বললে না মহারাজে মহারাজে তোমার উপর প্রতিজ্ঞা রক্ষা করিব নোৱাৰে মহারাজার বই ময়াই শুনা নোৱাৰে মহারাজে প্রতিজ্ঞা ভঙ্গ কৰিছে যদি মনে রাজলক্ষ্মী দান করো তেতিয়া তেতিয়া সেই মাত্র তেতিয়া সেই ৰজাখনে কৰিব অপদাৰ্থ অবিবেচক ৰজা বুলি মোক বাক্যবানে থকা ৰজা কৰিব মোক ভাবিবলৈ সময় চুকি যাব মহারাজ আমার সময় অতীত হয়ে গেছে আপনি প্রতিজ্ঞাবদ্ধ গতিকে আমাকে দান দিয়ে অকপটে বিদায় দিও নহলে এই ব্রাহ্মণে ব্রহ্মলাভ করিব মই মোৰ প্ৰতিজ্ঞা ৰাখিম নিজ মই মোৰ প্ৰতিজ্ঞা এই মাত্ৰ হেৰ ফেৰ হ'ব নিদিওঁ মই মোৰ প্ৰতিজ্ঞা ৰাখিম নিজ মই মোৰ প্ৰতিজ্ঞা ৰাখিম নিজ ধুই দিব লাগিব এক ধুই দিলে ৰৈ যায় পাছত বিদায় কৰ মই ৰাণীকে কেনেকৈ ৰাজ সভালৈ মাতি আনি মহাৰাজ ইও নাথাকে নাপায় এয়াৰটেল বা এয়াৰটেল ৰিচাৰ্জ পোৱা নাই রজার আদেশ আক্ষরে আক্ষরে পালন করাই তোমার প্রধান কর্তব্য ঐক্যব্রতর ভাগ্য চক্র আজি নিয়তির করালে গাবে ডুব যাব ধরেছে